নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছোঁ 2 এপ্ৰিল 2023 তাৰিখে অসম কেবিনেটৰ সিদ্ধান্তৰ ওপৰত 6 মে'ত 51,397টা নিযুক্তি পদৰ ফলাফল ঘোষণা কৰা হ'ব বুলি যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে তাৰ ওপৰত এই ভিডিঅ'টি। যদি আপুনি মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ বাবে চাই আছে আৰু পছন্দ কৰিছে তেন্তে ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব, কিয়নো মোৰ চেনেলত সকলো ধৰণৰ চাকৰিৰ বিজ্ঞাপন, এডমিশ্যন, এডমিট, ৰিজাল্ট আৰু স্কলাৰশ্বিপ সম্বন্ধে ভিডিঅ' পাই থাকিব। আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে সকলো ধৰণৰ ভিডিঅ' আপুনি পোনপ্ৰথমেই পাব পাৰে। 2 এপ্ৰিল অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত এইটো আছিল যে 6 মে'ত 51,397টা নিযুক্তি পদৰ ফলাফল ঘোষণা কৰা হ'ব বুলি। তাৰে আৰক্ষী বিভাগৰ ফলাফল অহাকালি 6 মে'ত 5,730 গৰাকী পদৰ ফলাফল দিব। স্বাস্থ্য বিভাগৰ 5,799 গৰাকী, শিক্ষা বিভাগৰ 14,241 গৰাকীৰ ফলাফল দিব। ইতিমধ্যে ইয়াৰ প্ৰভিজনেল লিষ্ট ওলাই গৈছে আৰু ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ ফলাফল ইতিমধ্যে দি দিছে। মাত্ৰ থাকিল আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগৰ ফলাফলসমূহ দিয়াৰ পিছত অহাকালি দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল 6 তাৰিখেই। আৰু ইয়াৰ ৰিজাল্টসমূহৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰিব। যিহেতু 11 তাৰিখে বৃহৎ নিযুক্তি প্ৰদান কৰা হ'ব গুৱাহাটীত, সেই উপলক্ষে সম্পূৰ্ণ এই কাৰ্যসূচীবিলাক, এই বিভাগবিলাকৰ ফাইনেল লিষ্টসমূহ, ফলাফলবিলাক দি আছে। সকলো ধৰণৰ ৰিজাল্ট পাবৰ বাবে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।